লোৱা দেখিছে নাই তোৰ বাপেৰে ইমান ফ্ৰীতে আনি দিছে কমলা টেঙা হে দোকানত পাবি না ইমান ফ্ৰীতে হে যিহে জুইছা দাম হে হয় দেই হয় বজাৰত কিন্তু বহুত দাম এই বুৱাই দিয়া আকৌ যাক তাক নকবি আকৌ দেই চবেই নহ'লে কমলা নি এদাই কৰিব আমি খাবলৈ নাপাম নকওঁ নহয় মই কাকো নকওঁ মাৰকো নকবিগে নহ'লে মহিলা মেল বহুতে কৈ দিব বাপেকে এটাও খাবলৈ নাপাম গম পাবি আকৌ পাছত অ'কে নকওঁ দিয়া এই খুৰা ক'ৰ পৰা আহিলেনো এই তোক কেলে আমি জপাই নাহোঁ তই সুধিছোহে কথাটো ঐ আহিলোগে ভাল পোৱা বস্তু এটাৰ পৰা খানি লৈ আছিলে সেইবোৰ বস্তুবোৰ লৈ আহিলোগে কি বস্তু আনিলে নে কওকচোন মোকো নাই নাই সেইবোৰ ক'ব নোৱাৰি একদম চিক্ৰেট বস্তু বুজিছ না একদম চিক্ৰেট কিনো চিক্ৰেট বস্তুডাল আনিলেনো আমাৰ পাপাই এনেকুৱা চিক্ৰেট বস্তু এটা আনিছে যিবোৰ তহঁতি আনিব নোৱাৰ সেইটো কাৰণে সুধি পিনি লাভ নাই বুজিছ বৰ একেবাৰে চিক্ৰেট বস্তু হ'ব নালাগে যা ক'বলৈ এনেও গম পাম পাছত মই হ'ব হ'ব পাছতে গম পাবি দে এতিয়া আমি যাওঁ ঐ লোৱা বল বল যাওঁ বল এই হ'ব যা যা বৰ একেবাৰে চিক্ৰেট বস্তুকেইটা ক'বই নালাগে ময়ো যাওঁ আমাৰ ৰতিদা ওচৰৰ পৰা আহোঁগৈ এই কমলা কেইটামান খাবলৈ মন গৈছে দোকানততো ইমান দাম ক'ৰবাত বোলো বাৰী চাৰী আছে নেকি কমলা গছ তেওঁহে গম পাব যাওঁ লৈ আহোঁগৈ পাৰি মেলি শুনিছোঁ দুৰ্যোধনৰ বাৰীখনত বহুত কমলা গছ আছে যাওঁহে নেকি মনে মনে কমলা 10টামান পাৰি লৈ আনো খাবলৈও মন গৈ আছে আজি বতৰটোও ভাল পিছে যিহে মহ ওলাই সেইখন বাৰীত ঐ মা ঐ হ'লেও যাম বাপেকে ডেকাতে আছে গম পোৱা নাই মহে কিহে ইমান খৰখেদাকে কোনফালে যায় হে উৰি বাবা কি ক'ম ৰে কমলা টেঙা খাবলৈ মন গৈ আছে কিন্তু দোকানত যিহে দাম কমলা টেঙাটো দোকানৰ পৰা কিনি খাব নোৱাৰি 1 কেজি কমলা টেঙা কিনি খাবলৈ গ'লে পকেট ফাটি যাব একদম ঠিক কৈছে যিহে কমলা টেঙাৰ দাম উঠিছে পিছে দোকানৰ পৰা নিকিনি এইফালে পোনে পোনে ক'লে যায় একটা খবৰ পাইছোঁ আমাৰ দুয়োধনৰ বাৰীত বোলে কিবাটাও কমলা গছ আছে তাৰ পৰাই বোলে চিঙি লৈ আহোঁগৈ পটাপট আপুনি কেনেকৈ গম পালে আৰে মোৰ ইনফৰ্মাৰ ধেৰ আছে না মই তেনেকৈ গম পাই যাওঁ তেনেকুৱা ইনফৰ্মাৰ আমাকো দিবচোন দিম তুমি টেনশ্যন নল'বা মই ভাবি আছিলোঁ বাৰীখনলৈকে যাওঁ নেকি বুলি কমলা টেঙা কেইটামান পাৰি আনোগৈ তুমি কেনেকৈ গম পোৱা আৰে আমিতো জানো ন আমি গাঁৱৰে মানুহ আচ্ছা ঠিক আছে তেন্তে যাওঁ বোলে দুইটা একদম পূৰা পাৰি লৈ আহিম তাকেহে যাবতো লাগে ৰ'ব আৰে পুতু ভাইটি কেনি যাবা ৰে নাই এনেই ৰতিদা ওচৰলৈকে ওলাই আহিছিলোঁ পিছে আপোনালোক কেনিবা যায় নি বাৰু হয় আমি যাবলৈকে ওলাইছোঁ কোনফালে যায়নো কওকচোন মোকো এই বোলে কমলা টেঙা খাবলৈ মন গৈছিল দোকানত যিহে দাম কমলা টেঙা কিনি খাব নোৱাৰি সেইটো কাৰণে বাৰীৰ পৰা কমলা টেঙা কেইটামান ছিঙি আনো বুলি ভাবিছিলোঁ মোক যেনে কোৱা ময়ো যাম নহয় এই পুতু বৰ মহ ওলাই নহয় তাত ওলালে একো নহয় পিছে ঘৰত কথাটো কৈ আহিবগৈ লাগিব নহয় আকৌ ঘৰলৈ নগ'লেই হ'ল মোবাইলতে ফোন এটা কৰি দিলে হৈ গ'ল ফোন চোন নানিলোঁ মই আচ্ছা ঘৰততো ক'ব লাগিব না তেন্তে তুমি ঘৰত কৈ আহাগে যোৱা আমিও লাঠি চাঠি যোগাৰ কৰি লওঁ বেগ চেগ যোগাৰ কৰি লওঁ নে কি কোৱা টেনশ্যন নল'ব মই যাম আৰু আহিম ৰ'ব যোৱা জল্দি যোৱা পটককৈ আহিবা হা টোপনি লাগিছে অলপ শুয়ে লওঁ নেকি এই দুপৰীয়া সময়কণ নহ'লে অকণ ভালেই নালাগে পাই হ'লেও ইমান খৰখেদাকে আহিছে যে হাগিব গ'লিতো নাই লগা পাপা নাই লগা বেলেগ এটা কাৰণতে আহিছোঁ কি কাৰণ কোৱাচোন ক'ত গ'ল মা মায়ে নাই মা পিঠা খুন্দিবলৈ গৈছে আচ্ছা কি কাৰণত কোৱা আকৌ মই দেহাটোৰ লগত সেই দুৰ্যোধনৰ বাৰীৰ পৰা কি বুলি কয় কমলা টেঙা পাৰিবলৈ যাওঁ হা তই একদম পগলা হৈ গ'লে কেনিও যাব নোৱাৰা এই দুপৰীয়াখন মই যামেই তুমি কৈও লাভ নাই তোৰ মাৰ লাগে নিহা মা হালোৱা আছে এই কোবত ল'ৰা একদম চিধা হৈ যাবি আকৌ মই মাক কৈ দিম আকৌ তোৰ মায়ে তোক শেষ কৰি দিলে একদম শেষ কৰি দিলে তোৰ মূৰটো গোবৰ সোমাই গ'ল আৰু সোমালেও সোমাক একো মতলব নাই মুঠতে সোমাই থাকিব লাগে তই মূৰত এই কমলা টেঙা পোকটো আকৌ সোমোৱালে কোন এইটো গৰুটো কোনেও নাই হোৱা আমি নিজে খাম বুলি পাতি লৈছোঁ তোৰ যে উৎপাত পঢ়া শুনা ধান্দা নাই অকল ইটো লাগে ইটো খাওঁ সিটো খাওঁ অলে যাওঁ তলে যাওঁ মুঠতে মই এতিয়া যাওঁ মই সেইটোকে ক'বলৈ আহিলোঁ যি ক কৰি থাকে মই একো ক'বলৈ নাই মায়ে তোক বৰবাদ কৰি দিলে মুঠতে যি কৰি থাক যা চব কৈ দিম মই মাক কেনেকৈ কৈছা তুমি তই যদি মোৰ হাতৰ পৰা মাৰ খাবলৈ মন নাই তই এতিয়া ইয়াৰ পৰা বেগেতে যা বুলি কৈছো নহয় হ'ব মই যাওঁ তুমি মা আহিলে মাক কৈ দিবা এই মোৰ গৰম দুটাৰ পৰা মোৰ শান্তি নাই আৰু দেই যি কৰি থাকক মোৰ হ'লে টোপনি ধৰিছে মই শুই থাকোঁগৈ দেই হেৰি নহয় কথা এটা হ'ল ন বহুত দিন যে কলহ মাল অকণ খোৱা নাই আজি খাব নে কিনো ঐ মইতো তাকে ভাবি আছিলো আজি খাওঁ বুলি পিছে কোনখনত খাব এই দোকানে চোকানে নেখাওঁ আজি ঘৰলৈ লৈ যাম বাপেকে পিছে কাৰ ঘৰত আমাৰ ইহঁতৰ পুতুহঁতৰ ঘৰলৈকে লৈ যোৱা ভাল নেকি একদম ঠিক কথা কৈছে বোৱাৰীয়ে ধুনীয়াকে জুতি লগাই একদম গাহৰি অকণ বনাই দিব নহয় পাৰি তেন্তে পিছে খোৱাটো গধূলিলে কৰিব নে এতিয়াই কৰিব হয় ঐ দিনতে নেখাওঁ গধূলিলৈকে খামগে নে কি কোৱা একদম ঠিক কথা কৈছে ভালেই হ'ব তেন্তে গধূলিলে ন কি হে ডেকা ল'ৰা ইমান কোবাকুবিকে কোনফালে যোৱানো আৰু আজি যে অকলে আহিলা লগত দেউতা নাহিলে নি নাই এতিয়া অকণমান মই ডাঙৰ হৈছোঁ নহয় সেইটো কাৰণে মোক অকলে পঠিয়াই দিয়ে য'ত ত'ত ডেকা ল'ৰা হয় নি বহুত ভাল কথা দেই তেতিয়াহ'লে পিছে কোনফালে যাওঁনো অলপ ৰতিদাহঁতৰ লগত যাওঁ কমলা টেঙা খাবলৈ মন গৈছে পাৰি লৈ আহোঁগৈ বাপেকে আজি হয় নি আমাৰ দুৰ্যোধনৰ বাহিৰে যোৱা মানে আপোনালোকে চবেই গম পায় নি তাত কমলা আছে বুলি এই দুনিয়াত একো কথা নাই যি কথা আমি দুটাই নেজানো বুজিছ হ'ব এতিয়া তুমি যোৱা থাউত
কালিকে যোৱা একদম পুৰা এক বেগ কমলা টেঙা লৈ আহিবা দেই আমি তোমালোকৰ ঘৰতে বহিমগে পুৰা কমলা টেঙা খাব লাগিবতো চিন্তা নকৰিবা পুৰা লৈ আহিম মই কমলা টেঙা খোৱাৰ আগতে বোৱাৰীহঁতৰ চাহ একাপ খাই ল'ব লাগিব হৈ যা বোলা বোলা যাওঁ বোলা বলক আৰু ৰৈ থকা লাভ নাই তই চশমা চশমা লগাই ক'ৰ পৰা আহিলি অ? নাই এনেই অলপ ওলাই গৈছিলো গোটেই গাঁওখনত খবৰ পাই গ'ল যে তই কৈ দিলি হয় নাই ক'ৰ পৰা কমলা আনিছিলো মই হ'লে একো নাই কোৱা দেই মই ভুলত নাই কোৱা মই ভুলত নাই কোৱা বাহানা বনাবলৈ আনিছ চালা অলগদ্দ চালা জধা মূৰ্খ ব'ল আজি ভিতৰলৈ তোক আজি বাম ঠিকছে তোক ব'ল মই সঁচাই কৈছো মই নাই কোৱা কাকো মই নাই কোৱা বুলি কৈছো নাই মই সঁচাই নাই কোৱা কাকো তই ভিতৰলৈ ব'ল আজি তোক নাই কোৱা ওলাব আজি ভিতৰলৈ ব'ল তই ডাং চাং নানিলে দেখোন কেনেকে পাৰিব সুধা বেগকেইটা লৈহে আহিছো সেই কেব মালিকে গোটাই থৈছে বোলে চব ইমান ভাল মালিক নে এই ফুটো নহয় আমি খবৰটো দি দিলো যে আমি কমলা টেঙা পাৰিবলৈ যাম তেতিয়া দুৰ্যোধনে ক'লে বোলে হেৰি নহয় ডাইকি চাইকি আনিব নালাগে আমাৰ ইয়াতে আছে এভেইলেবল ডাইকি বোলে তোমালোকে অকল খালি পাৰি লৈ গ'লে হ'ল বঢ়িয়া কথা তেন্তে ক'ত বঢ়িয়া কথা চালা ইমান কষ্ট কৰি পাৰিম তাকো এক বেগ তাকে দি থৈ যাব লাগিব এনেকে হ'লে কি হ'ব আকৌ একো নাই ফুটো চিন্তা নকৰিবা মই কেইবাবেগো পাৰিম নহয় তাকে কেইবাবেগো পাৰিব লাগিব চালা আজি টকলা কৰি থৈ যাব লাগিব চব গছ তেন্তে কমলা টেঙা পৰাহে কথা আৰু এতিয়া নে কি কয় হয় মই পাৰি যাম তোমালোক দুইটাই একদম পুৰা বস্তাত পুৰা ভৰাবা দেই ওপৰা ওপৰিকে নভৰাবা আকৌ দেই নহ'লে কমলাত ঠেকেচ খাই যাব নহয় কমলাত ঠেকেচ খাই গ'লে ফাটি যাব ফাটি গ'লে খাই ভাল নালাগিব টেনশ্যন নল'ব একদম পুৰা মজাকে ভৰাম তেন্তে বন্ধুসকল আজি ভিডিঅ'টোত ইমানটোৱে আছিল যদিহে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু লগৰবোৰৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই উৰি বাবা কমলা টেঙা পুৰা খাম আৰু আজি নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ টাটা বাই বাই দেই